গাঁৱৰ ৰাস্তাৰ কাম কৰিছে নমস্কাৰ মছজিদৰ কাম কৰিছে মন্দিৰৰ কাম কৰিছে মুদগুৰি সমষ্টিৰ অভিযান কৰিছে যিয়ে নকিয় সামাজিক কামৰ কাৰণে আমাৰ কোনো কৰ্মকৰ্তাই পিছই নাহে আমি আগভাগ ল'ব লাগে ডাঙৰীয়া দেৱৰ উপস্থিতিত আমাৰ এখন সুন্দৰ সভা অনুষ্ঠিত হৈ আছে আৰু মই ইউপিপিএল দলৰ অৰ্গেনাইজিং সেক্ৰেটাৰী হিচাপে আজি মই এইখন মিটিঙত উপস্থিত আছো খুব ভাল লাগিছে আমাৰ যিসকল ৰাইজে সঁচাকৈ ইউপিপিএল দলৰ উৎসাহিত কাৰণ কিয় তেওঁলোকে এটা পৰিৱৰ্তন বিচাৰিছে আৰু এই পৰিৱৰ্তনত মই আজি এজ এ অৰ্গেনাইজিং সেক্ৰেটাৰী গোসাইগাঁও কোকৰাঝাৰ পকিৰাগ্ৰাম কচুগাঁও এনেকৈ বিভিন্ন সমষ্টিত মই ওদালগুৰি ভেৰগাঁও ডিমাকুচি মই এইটোৱে প্ৰমাণ কৰিব বিচাৰিছোঁ যে আমাৰ ইউপিপিএল চৰকাৰ আৰু একদম 100% চিয়ৰ আৰু এই সুযোগত মই এটা কথা ক'ব বিচাৰিছোঁ আমাৰ যিসকল ইউপিপিএল দলৰ প্ৰত্যেকখন মিটিঙতে আমাৰ মহিলাসকলৰ 80% উপস্থিতিয়ে আৰু বেছি সবল কৰি তুলিছে কাৰণ কিয় আমাৰ যদি মহিলাসকলে যদি আমাৰ গোটেই ভোটখিনি দি পেলাই আমাৰ চৰকাৰখনক আগুৱাই লৈ যোৱাত যথেষ্ট সহায় কৰিব আৰু মই এই চাঞ্চত মই আৰু এটা কথা ক'ব বিচাৰিছোঁ যে মই ইমান বছৰে মই অন্ততঃ মোৰ ঘৰ মুদগুৰি সমষ্টিৰে নিজ মোগলবেচাত মোৰ ঘৰ কিন্তু মই এতিয়া কৰ্মসূত্ৰে মই গুৱাহাটীত উপস্থিত আছোঁ গতিকে মোৰ ভাষাটো অকণমান ইফাল সিফাল হয় বিভিন্ন জেগা ঘূৰি ফুৰোঁতে মই আজিলৈকে মোৰ নিজৰ ভাষাটো মানে পঢ়া হিচাপত মই ক'ব পাৰোঁ কিন্তু মই লেকচাৰ হিচাপত মই দিব নোৱাৰোঁ কাৰণ কিয় মই অলৰেডি আপোনালোকে নিশ্চয় গম পায় মই নেশ্যনেল ইণ্টাৰনেশ্যনেল ভিত্তিত মই বিভিন্ন জেগা ঘূৰিছোঁ বিভিন্ন দেশে বিদেশে ঘূৰি ফুৰি মোৰ মহিলাসকলৰ ওপৰত যিখিনি মোৰ অভিজ্ঞতা হৈছে সেই অভিজ্ঞতাৰ দ্বাৰা আজি মই ইউপিপিএল দলত মই নিজে সাংগঠনিক সম্পাদিকা হিচাপে মই অংশগ্ৰহণ কৰি মই মহিলাসকলক আগবঢ়াই লৈ যাব বিচাৰোঁ কাৰণ কিয় আমাৰ এই অসমখনত আমাৰ মহিলাসকল অকল অসম নহয় ভাৰততে আমাৰ মহিলাসকল বহুত পিছ পৰি আছে গতিকে সেই মহিলাসকলক আগবঢ়াই নিবৰ কাৰণে কোনোবা এজন অভিভাৱকৰ বহুত দৰকাৰ হয় কোনোবা এজন মানে পথ প্ৰদৰ্শকৰ দৰকাৰ হয় গতিকে মই সেই ৭২ চনৰ পৰা যিখিনি মই দেখি আহিছোঁ আমাৰ ৰোমাঞ্চকিপৰ পৰা আদি কৰি অসমীয়া বঙালী ভাষা আন্দোলনৰ পৰা আদি কৰি অসম আন্দোলনৰ পৰা আদি কৰি বড়ো অসমীয়াৰ আন্দোলনৰ পৰা আদি কৰি যিখিনি মই দেখি আহিছোঁ গতিকে সেই সকলোতে আমাৰ মহিলাসকলে বিশেষ ক্ষতিগ্ৰস্ত হৈছে গতিকে আগৰ দিন নাই এতিয়া আমি সমান সমানে আগবাঢ়ি গৈ আছোঁ আৰু এই মহিলাসকলক মই আগবঢ়াই লৈ যাবৰ কাৰণে মই নিজে প্ৰতিজ্ঞাবদ্ধ গতিকে মই যিখিনি মই অভিজ্ঞতা শিকিছোঁ জীৱনশৈলী যিখিনি জীৱন ধাৰণৰ কাৰণে আমি নিজে নিজৰ পৰিচয় দিব পৰাকৈ আপোনাৰ টেক্সটাইলৰ পৰা আৰম্ভ কৰি ৰন্ধা বঢ়াৰ পৰা আৰম্ভ কৰি মিঠাই বনোৱাৰ পৰা আৰম্ভ কৰি চিলাই সকলো ক্ষেত্ৰতে আমাৰ যিখন ইনষ্টিটিউট হ'ব মই যোৱাকালি মিটিঙত শুনিলোঁ যে সেইখন আমাৰ মুদগুৰিতে হ'ব গতিকে মই খুবেই উৎসাহিত মই আমাৰ গোটেই অসমবাসীৰ আমাৰ যিখিনি ভিতৰুৱা অঞ্চলৰ যিখিনি প্ৰতিভা আছে সেই সকলো প্ৰতিভা মই আগবঢ়াই দিবৰ কাৰণে মই প্ৰতিজ্ঞাবদ্ধ হৈছোঁ Hey there. Subscribe to my channel and also press this bell icon.